হে গাইছ ফাইনেলি আজি বহুত দিনৰ মূৰত আকৌ এটা ব্লগ বনাইছোঁ। আজি আমি মীনা বজাৰ চাব গৈছোঁ আমাৰ লগত, ব'লক আৰু এয়া আমি আহি পাই গৈছোঁ। এই চাব পাই একদম ৰঙা নীলা লাইট জ্বলি আছে। এইখন চালোঁ আৰু আজি এইখন এয়া গোটেই মানে খানা পিনা হোটেল। এইখন গোটেই মানে কি যি দিয়ে এইখন কি জানো নাও ষ্টাইলৰ। এয়া মটকা কোৱা গাইছ, এতিয়া ঘূৰাম এতিয়া মই ইয়াৰ ওপৰত দিলোঁ চাই থাকক। তো গাইছ মই এইকেইজনী মানে ৰাস্তাত পাই লৈ আহিলোঁ। তো এয়া চাব পাই মীনা বজাৰ। আয়ো কৃষ্ণ ইমান ডাঙৰ চকৰি, আয়ো কৃষ্ণ এইটো কাপেই নে? এতিয়া আমি ফাইনেলি ওপৰত থিললোঁ। এই চিঞৰ বাখৰ চাব পায়, গোটেই একদম পগলা হৈছে চিঞৰি বাখৰি মৰিব এতিয়া একদম। তো এইখন চকৰি পৰা এতিয়া আমি নামি আহিলোঁ। এতিয়া আমি আৰু বেলেগ চাবলৈ গৈ আছোঁ। তো গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।